নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল মনুস্মিতা শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কাজিৰঙাৰ ভ্লগটো আৰম্ভ কৰিছোঁ। কি নাম বাইদেউ? সৌৰভ বৰা। চাফাৰীলৈ ওলালোঁ। ইয়াৰ পিছফালে বাবাহঁত বহিছে। বাবা বাবা মামা মা চাই দিয়ক। আৰু এইফালে আজি আমাৰ চাফাৰীৰ কাৰণে চলাইছে সৌৰভে। বতাহত মামাৰ টুপিটো বাৰেপতি উৰি গৈছে আৰু দুয়োটা ককায়েকে ধৰি পেলাই তাই টুপিটো বান্ধি দিছে। দেখিবলৈ ইমান ভাল লাগিল দৃশ্যটো, সেইকাৰণে মই ভিডিঅ' কৰি থ'লোঁ। কাজিৰঙাত আচলতে 4টা জ'ন আছে। এটা হৈছে অগৰাতলি জ'ন, এটা বাগৰি জ'ন, কহৰা বা চেণ্ট্ৰেল জ'ন আৰু বুঢ়া পাহাৰ জ'ন। আমি এতিয়া যাম কহৰা বা চেণ্ট্ৰেল জ'নত। কহৰা বা চেণ্ট্ৰেল জ'নত হাতী চাফাৰী আৰু জীপ চাফাৰী দুয়োটাই হয়। অগৰাতলি জ'নত বোট চাফাৰীও আছে দেই। এয়া আমি কহৰা ৰেঞ্জৰ ভিতৰলৈ সোমাই গৈছোঁ। দৰ্শকসকল, মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব। আৰু এটা কথা, যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেখেতসকলকো মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ, কাৰণ আপোনালোকৰ সহায় সহযোগিতা পালে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় হয়। ধন্যবাদ। এই বাঁহটো যে দেখিছে, এইটো ঈগল চৰাই বাঁহ। ইমান যে ডাঙৰ বাঁহ সাজে সিহঁতি। আৰু চাব দেই, এই গছজোপাৰ ওপৰত 3টা চৰাই আছে। এইকেইটা হৈছে তেলীয়া সাৰেং।
এইটো দেখিছেনে? এইটো হৈছে বনৰীয়া মুৰ্গী। দেখিবলৈ বৰ ধুনীয়া দেই। মস্ত ধুনীয়া লাগিছে দেই এনেকে থকালৈকে গড়টো চাইজটো গম পোৱা নাযায়। যেতিয়া ৰাস্তাত আহি গম পোৱা যায়। মই যে কৈছিলোঁ ৰঙামাটিৰ পৰা খোজ কাঢ়িছিলোঁ। এই যে গছৰ ডালবোৰত দেখিছে, এইবিলাক হৈছে কাছ। ইহঁতি পানীতে থাকে, কিন্তু যেতিয়া ৰ'দ দিয়ে তেতিয়া সিহঁতি ৰ'দ পোৱাবলৈ গছৰ ডালডালৰ ওপৰলৈ উঠি আহে। কিমান ধুনীয়া লাগিছে দেখিছেনে? মানুহৰ দৰে জীৱ জন্তুকো ৰ'দৰ বৰ প্ৰয়োজন। কাজিৰঙাৰ ভ্লগটো খুব দীঘল হোৱাৰ বাবে আজি ইমানতে মই কাজিৰঙাৰ ভ্লগটো সামৰণি মাৰিছোঁ। আৰু ইয়াৰ পিছৰ অংশত বহুত জীৱ জন্তু আছে, আৰু আমি বাঘ দেখিলোঁ নে নাই সেইটোও দেখুৱাবলৈ আছে। গতিকে যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে মোৰ ছেকেণ্ড পাৰ্টটো নিশ্চয় চাব। ধন্যবাদ।